মৰমৰ ছাত্ৰ ছাত্ৰীসকল মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকলৈ লৈ আহিছোঁ পঞ্চম মানৰ অংকুৰণৰ 13 নম্বৰ পাঠ ওজা পালিৰ সকলো প্ৰশ্নৰ উত্তৰ। পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহ দিয়া আছে। প্ৰথম ক নম্বৰত ওজা পালি কি? খ নম্বৰত ওজা পালিৰ মুখ্য পালিজনক কি বোলা হয়? গ নম্বৰত আছে ওজাৰ লগত কোন কোন থাকে? ঘ নম্বৰত আছে ওজা পালিৰ প্ৰকাৰবোৰ কি কি? ন নম্বৰত আছে ওজা পালি ক'ত ক'ত পৰিৱেশন কৰা যায়? ক নম্বৰ প্ৰশ্নটো আছিল ওজা পালি কি? উত্তৰ ওজা পালি হৈছে পৌৰাণিক আৰু লৌকিক আখ্যান উপাখ্যানৰ কাহিনী গীতপদ আদিৰ জৰিয়তে সহজ সৰলভাৱে প্ৰচাৰ কৰা এটি লোকনাট্য অনুষ্ঠান। খ নম্বৰ প্ৰশ্ন আছিল ওজা পালিৰ মুখ্য পালিজনক কি বোলা হয়? উত্তৰ ওজা পালিৰ মুখ্য পালিজনক ডাইনা পালি বোলা হয়। গ নম্বৰ প্ৰশ্ন আছিল ওজাৰ লগত কোন কোন থাকে? উত্তৰ ওজাৰ লগত ডাইনা পালি আৰু পালিসকল থাকে। ঘ নম্বৰ প্ৰশ্ন আছিল ওজা পালিৰ প্ৰকাৰবোৰ কি কি? উত্তৰ ওজা পালি কেইবা প্ৰকাৰৰ থাকে। ইয়াৰ ভিতৰত শুকনান্নী বা শুকনাৰায়ণী গোৱা ওজা পালি, বিয়াহৰ বা বিয়াক গোৱা ওজা পালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজা পালি, বৈষ্ণৱী ওজা, টুকুৰীয়া ওজা, আপী ওজা আদি প্ৰধান। ন নম্বৰ প্ৰশ্ন আছিল ওজা পালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? উত্তৰ ওজা পালি উৎসৱ পাৰ্বণ পূজা সভা আদিত পৰিৱেশন কৰা দেখা যায়। ইয়াৰ পাছত আছে চমু উত্তৰ দিয়া। ক নম্বৰত ওজা পালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা? খ নম্বৰ ওজা পালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক'ৰ ক'ৰ পৰা লোৱা হয়? গ নম্বৰ ডাইনা পালিজনৰ প্ৰধান কাম কি কি? ঘ নম্বৰ অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? ঙ নম্বৰ মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা পালিৰ সহায় লৈছিল? আচল আমি উত্তৰবোৰ চাওঁ। ক নম্বৰ প্ৰশ্ন আছিল ওজা পালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা? উত্তৰ হ'ব ওজা পালিয়ে পৰিধান কৰা সাজপাৰ অতি সাধাৰণ। খ নম্বৰ প্ৰশ্নত আছিল ওজা পালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক'ৰ ক'ৰ পৰা লোৱা হয়? উত্তৰ হ'ব ওজা পালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদিৰ পৰা লোৱা হয়। গ নম্বৰ প্ৰশ্ন আছিল ডাইনা পালিজনৰ প্ৰধান কাম কি কি? উত্তৰ হ'ব ডাইনা পালিজনৰ প্ৰধান কাম হৈছে গীত গোৱা, ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰা, ওজাৰ সৈতে কথোপকথনত ভাগ লোৱা আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ আগত দাঙি ধৰা। ঘ নম্বৰ প্ৰশ্ন আছিল অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? উত্তৰ হ'ব অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই কাহিনীভাগ নৃত্যগীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। তেওঁ দিহাৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গাই যায় আৰু পালিসকলে খুঁটিতাল বজাই সেই দিহা দোহাৰে। ডাইনা পালিয়ে মাজে মাজে হাস্যৰসৰ সৃষ্টি কৰে আৰু ওজাৰ সৈতে কথোপকথনত ভাগ লয়। ঙ নম্বৰ প্ৰশ্ন আছিল মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা পালিৰ সহায় লৈছিল? উত্তৰ হ'ব মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ওজা পালিৰ সহায় লৈছিল। শব্দৰ লগত অৰ্থ মিলাও আহা। শব্দ এইফালে দিয়া আছে দোহাৰে আৰু অৰ্থৰ ফালে দিয়া আছে পুনৰ গায়। তেনেকৈ হ'ব সৌষ্ঠৱ সৌন্দৰ্য, দোলাই লৰাই, আকৃষ্ট আকৰ্ষিত, বোধগম্য বুজিব পৰা। ইয়াৰ পাছত আছে খালী ঠাই পূৰ কৰা। ওজা পালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল খালী ঠাইত হ'ব ওজা। ওজাই আখ্যানৰ কাহিনী দিহাৰে লগাই দিয়ে। পালিসকলে সেই দিহা খুঁটিতাল বজাই দোহাৰে। ডাইনা পালিয়ে ৰসাল কথাৰে লোকসমাজক আকৃষ্ট কৰে। ইয়াৰ পাছত আছে ভাষা অধ্যয়ন খণ্ডত ব্যৱহাৰিক ব্যাকৰণৰ ক্ৰিয়াকলাপ দিছে। পাঠত থকা যুক্তাক্ষৰযুক্ত শব্দবোৰ লিখা, সেইবোৰত পোৱা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। প্ৰত্যেকটো যুক্তাক্ষৰ ব্যৱহাৰ কৰি দুটাকৈ শব্দ লিখা। ইয়াতে উদাহৰণ দিছে অনুষ্ঠান সৌষ্ঠৱ এই দুটা শব্দতে দেখিছা মূৰ্ধন্য স যোগ মূৰ্ধন্য ঠ শৈথয়াস্থ আৰু ইয়াৰ দুটা শব্দ দিছে ষষ্ঠ গৰিষ্ঠ। এতিয়া মই তোমালোকৰ কাৰণে কেইটামান শব্দ ভালেকেইটা শব্দ যুক্তাক্ষৰ থকা শব্দ আছে মই তোমালোকৰ কাৰণে কেইটামান কৰি দিছোঁ। নিশ্চয়টো আছে, এইটো তালব্য স যোগ প্ৰথম চ, তালব্য স যোগ প্ৰথম চ, শস্য মই তোমালোকৰ কাৰণে শব্দ কৰি দিছোঁ পশ্চিম পশ্চাৎ। তেনেকৈ আছে সাংস্কৃতিক। সাংস্কৃতিক শব্দটো দন্ত্য স যোগ ক যোগ ৰি শইকস্কৃ সংস্কৃত সংস্কৃতি। বিভিন্ন নয়নান্য আছে দন্ত্য ন যোগ দন্ত্য ন অন্ন অভিন্ন। সৃষ্টি মূৰ্ধন্য শৈত্যষ্ট মূৰ্ধন্য স যোগ মূৰ্ধন্য ত দুষ্ট কষ্ট। পিন্ধে নয়ধেন্ধ দন্ত্য ন যোগ দন্ত্য ধ অন্ধ বন্ধ। বৈষ্ণৱী
হন্যস্ন মূৰ্ধন্য স যোগ মূৰ্ধন্য ন উষ্ণ বিষ্ণু ক্ৰন্দন কয়তাক্ৰ ক যোগ ৰ ক্ৰম চক্ৰ অৱস্থা শৈথ্যাস্থ দন্ত্য স যোগ দন্ত্য থ আস্থা সুস্থ। এইকেইটা শব্দ মই তোমালোকৰ কাৰণে কৰি দিছোঁ। তোমালোকে বাকী শব্দবোৰ বিচাৰি উলিয়াই নিজে যত্ন কৰিবা। ইয়াৰ পাছত আছে উদাহৰণ দেখুৱাৰ দৰে শব্দ গঠন কৰা। উদাহৰণ দি আছে ঢোল ঢুলীয়া ভাও ভাৱৰীয়া। তোমালোকে চাই ল'বা খোল খুলীয়া লোন লুনীয়া গোঁফ গোঁফীয়া জোৰ জুৰীয়া লগ লগৰীয়া বন বনৰীয়া কাষ কাষৰীয়া নাও নাৱৰীয়া। বাক্য ৰচনা কৰা আছে খুঁটিতাল। খুঁটিতাল মানে বেটু বা খুবলি নথকা কাঁহৰ সৰু তাল। খুঁটি খা নিজৰ ঠোঁট বা হাতেৰে ধৰি আহাৰ খা। খুঁটি গছা মাটিত খুঁটি পোতাৰ দৰে পুতি থ'ব পৰা সৰু গছা। খুঁটি নাটি কোনো বিষয়ৰ সৰু ভাগ সৰু সুৰা কথা আঁতিগুৰি। খুঁটি পোত থাকিবলৈ ঠাই ল। খুঁটি ধৰা ছটাই ধৰা খুঁটিয়া খুঁটি পৰস্পৰে পৰস্পৰক বা ইটোৱে সিটোক আঘাত কৰা কাৰ্য। উত্তৰত মই তোমালোকৰ কাৰণে বাক্য ৰচনা কৰি দিছোঁ খুঁটিতাল। পালিসকলে খুঁটিতাল বজাইছে। খুঁটি খা ল'ৰা ছোৱালীকেইটাক খুঁটি খাব পৰা নহওঁতেই বাপেকটো ঢুকাল। খুঁটি গছা তেওঁ চাকিটোক খুঁটি গছাৰ ওপৰত তুলি দিলে। খুঁটি নাটি ছোৱালীজনীয়ে পৰীক্ষাৰ বাবে খুঁটি নাটি মাৰি পঢ়িছে। খুঁটি পোত গাঁওখনত নতুনকৈ কেইঘৰমানে খুঁটি পুতিছে। খুঁটি ধৰা মানুহজন খুঁটি ধৰাখনত বহিছে। খুঁটিয়া খুঁটি অথনিৰ পৰা সিহঁত দুটাই খুঁটিয়া খুঁটি লাগি আছে। আশা কৰোঁ তোমালোকে চেনেলটি শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।